হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু ৰাতিপুৱা মই শুই উঠি এতিয়া বাঁহী ঘৰটো সাৰি লৈছোঁ আৰু বাঁহী ঘৰটো সাৰি মেলি মই এতিয়া বেটাৰ কাৰণে ভাত পানী বনাওঁগৈ, কাৰণ বেটা 7টা বজাতে স্কুললৈ যায় আৰু বেটাৰ কাৰণে মই টিফিনো বনাবলৈ আছে। গতিকে ৰাতিপুৱাই ভিডিঅ' এটা বনালোঁ আৰু আপোনালোকৰ আগত আগবঢ়াবৰ কাৰণে। গোটেই পেকেট উঠালে কেনেকৈ হ'ব, আকৌ শেষে হৈ থাকিবচোন। আৰু আজি বেটাৰ কাৰণে মই পাস্তা বনাবলৈ লৈছোঁ টিফিনৰ কাৰণে। আৰু পাস্তা বনাইছে তেওঁৰ দেউতাকে, বেটাৰ দেউতাকে বনাইছে পাস্তা। এয়া পাস্তা ভাজি আছে। তেওঁ মোক অকণমান সহায় কৰি দিয়ে মাজে সময়ে বাৰু দেই, নকৰা নহয় যেনিবা। এয়া পাস্তা ভাজি আছে। চাওক, পাস্তা বনাবলৈ ইজি আছে, মানে ৰুটি চুটি বনালে মানে অলপ সময় লাগে আৰু, কিন্তু পাস্তাটোৰ কাৰণে ইমান টাইম নালাগে, পটককৈ হৈ যায়। এয়া পাস্তা কালাৰটো ধুনীয়া উঠিছে। এয়া পাস্তা প্ৰায় ৰেডি হৈছেগৈ আৰু চাওক, কালাৰটো ধুনীয়া উঠিছে। ইয়াত সকলোবিলাক দিয়া হৈছে। আৰু এইফালে বেটাই বহি আছে, জুই ফুৱাই জুই কাষতে বহি আছে। আৰু এইফালে ৰেডি হৈ গ'ল পাস্তা, গৰমে গৰমে টিফিনত ভৰাই দিছোঁ, নহ'লে খাবলৈ বেয়া লাগে যে। আৰু স্কুল যাওঁ মানেতো এইবিলাক ঠাণ্ডাই হৈ যায়গৈ। আৰু এইফালে বেটা ওলালে স্কুল। বেটা ব'লা, গাড়ী পাপাই আনিলে ব'লা। তললৈ চাই চাই যোৱা, কোনফালে গৈছা বাৰু। আৰু তেওঁলোকক এতিয়া খুৱাই বা স্কুললৈ পঠিয়াইছোঁ। আৰু এতিয়া 7:15 হৈছে। ইমানখিনি সময়তে সদায় স্কুললৈ যায়, ভালেখিনি দূৰ যে স্কুল, সেইকাৰণে অকণ টাইম লাগে। তো আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ দেই, বাই বাই।